দেবেৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটো অৱস্থা কি হৈ আছে? আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ মাইক দুদৰালিটো কি হৈ আছে? দুদৰালিটো কি হৈছে? মই মাইক ভাঙি দিম। আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকওঁ, নাই কোৱা। আপুনি যদি এনেকৈ কথা কয় আপোনাৰ ওচৰত মই থিয় হ'ম, আপোনাক কথা ক'বলৈ নিদিওঁ। মোৰ মাজত কথা নক'ব, 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 মোৰ মাজত মাইক ভাঙি দিম। আমিতো কোনো নকওঁ ছাৰ, কি মাইক ভাঙি দিম কয়, সম্পত্তি এনেকে নষ্ট কৰি কি কথা হৈছে? ৰূপজ্যোতি কৰ্মী এখন ছাৰ কি ৰূপজ্যোতি কৰ্মী ছাৰ এইবিলাক কি শব্দ আহি আছে? সব এক্সপান্স কৰক ছাৰ। মাননীয় অধ্যক্ষ মহোদয়, তেখেতৰ মাননীয় উপাধ্যক্ষ মহোদয়, এইটো এক্সপ্লেইন হ'ব লাগিব। উপাধ্যক্ষ মহোদয়, একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব। মাননীয় চেয়াৰমেন মহোদয়, মই বিৰোধীয়ে যি কৰ্তন প্ৰস্তাৱ আনিছে ইয়াক সম্পূৰ্ণ বিৰোধিতা কৰি মোৰ বক্তব্য দাঙি ধৰিব বিচাৰিছোঁ। এই অসমখনত আমি যদি চাওঁ, মই আকৌ ক'বলৈ খুব গৌৰৱে কওঁ যে মোৰ 1951 চনৰ পৰা মোৰ মাতৃ প্ৰথম বিধায়িকা হৈছিল, মৰিনী সমষ্টিৰ পৰা পবিত্ৰ বিধানসভালৈ আহিছিল। তেতিয়াৰ পৰা গুৱাহাটীলৈ অহা এই 8 ঘণ্টা 9 ঘণ্টা মৰিনীৰ পৰা গুৱাহাটীলৈ সেই যাত্ৰা কৰা সেই সময়কণ আজিও মনত পৰে। কেতিয়াবা 10 ঘণ্টা পৰ্যন্ত লাগিছিল। মোৰ মনত পৰে, মই ফুটবল খেলিবলৈ আহিছিলোঁ কাৰ্বি আংলং ডিপোত 1994-ত। কেনে এটা কৰ্দজৰ ৰূপ আছিল। আমি মৰিনী হৈ গোলাঘাট হৈ নামবৰ হাবিৰ কিনাৰীৰ মাজেদি আমি কেনেকৈ ডিপোলৈ গৈছিলোঁ, কি পথৰ অৱস্থা আছিল। মই আহিছিলোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত 1995-ত ঘোঁৰামাৰীত ফুটবল খেলিবলৈ। কেনে কৰ্দজৰ ৰূপ আছিলে পথৰ। পিছত যেতিয়া লখিমপুৰলৈ গৈছিলোঁ, তেতিয়া মোৰ হ'বলগীয়া পত্নীক ভাল পাই আছিলোঁ। কেনে কষ্ট কৰি যাব লগা হৈছিলে লখিমপুৰ। কেতিয়াবা আমি যাব লগা হৈছিলে তেজপুৰ হৈ পেলাই। কিমান কষ্ট, কিমান দীঘল ৰাস্তা, বগিবলৈ দলং নাছিল। চদিয়ালৈ ফুটবল খেলিবলৈ গৈছিলোঁ 97-98-ত। কি ৰাস্তা অৱস্থা আছিল। অৰ্থাৎ মোৰ মনত পৰা 91-ৰ পিছত অলপ ডাঙৰ হ'লোঁ, মাতৃ MLA হ'ল, মাতৃৰ লগত ঘূৰিবলৈ সুযোগ পালোঁ এজন খেলুৱৈ হিচাপে। সেই সময়ত অসমৰ বিভিন্ন প্ৰান্তত ফুটবল খেলিবলৈ আহিছিলোঁ। চাব জুনিয়ৰ ট্ৰায়েল পাইছিলোঁ 95-ত মংগলদৈ খেলপথাৰত আমাৰ চাব জুনিয়ৰ ট্ৰায়েল আছিলে ফুটবলৰ। কি অৱস্থা আছিল। আজি মই ধন্যবাদ জনাম ভগৱানক, ঈশ্বৰক, যে আমাৰ NDA চৰকাৰ অসমত আহিল আৰু দেশত আহিল। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি ধন্যবাদ জনাম। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম। আৰু লগতে মই ঈশ্বৰকো ধন্যবাদ জনাব বিচাৰিছোঁ। এটি প্ৰাৰ্থনাৰ আৰম্ভণি এটি কলিয়ে, মন মে বসা কৰ তেৰি মূৰ্তি উতাৰো মে गिरधर तेरी आरती करुणा करो कष्ट हरो ज्ञान दो भगवान भव में फंसी नभ मेरी तार दो भगवान दर्द की दवा तुम्हारे पास है जिंदगी दया की है भीख मांगती। मैं भगवानक एटुৱে কৈছোঁ যে NDA চৰকাৰ যুগ যুগ ধৰি থাকক আৰু অসম ভাৰতবৰ্ষত থাকক আৰু ভাৰতবৰ্ষ অসমৰ ৰাইজক সেৱা কৰক। আজি ডিমা হাছাওত উগ্ৰপন্থীয়ে ভৰপূৰ। এবাৰ ডিমা হাছাও ইলেকশ্যনত গ'লোঁ, সুন্দৰ ৰাস্তা, সুন্দৰ আজি দলং, টানেল নতুনকৈ নিৰ্মাণ, এনে এটা সুন্দৰ দৃশ্য। আজি ডিমা হাছাওত পৰা উগ্ৰপন্থী সমস্যা, কাৰ্বি আংলঙৰ পথ ৰাস্তা উন্নয়ন, আজি কাৰ্বি আংলঙতো আজি উগ্ৰপন্থী সমস্যা নোহোৱা হৈ পৰিল।
BTR অঞ্চলত আজি যেতিয়া আমি যাওঁ এই যোৱাবাৰ BTRৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত আছিলোঁ চৌদিশে ৰাস্তা আজি ভূটানলৈ যোৱা পথ অৰুণাচললৈ যোৱা পথ আজি ইণ্টাৰ ষ্টেট ইণ্টাৰনেশ্যনেল কানেক্টিভিটি যিবোৰ ৰোড ৰাস্তা আজি এই কেনেধৰণৰ এটা উন্নয়ন আজি উগ্ৰপন্থী থাকিব কেলে আজি অন্যায় অনুভৱ কৰিছিল আজি অন্যায় অনুভৱ কৰাৰ কাৰণে আজি বন্দুক তুলি লৈছিল আজি তেওঁলোকে অনুভৱ কৰিছে যে NDA চৰকাৰ আজি আমাক সুৰক্ষা দিছে নিৰাপদ দিছে উন্নয়ন বিচাৰিছে সকলোৱে বন্দুক আজি ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে আজি এনেধৰণৰ যদি আমি পৰিৱেশ এই অসমখনত দেখোঁ আজি শেহতীয়াকৈ বাজেটত এক জিলা এক পথ 25 কিলোমিটাৰ আজি পথ প্ৰত্যেক জিলাত আজি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হওক আজি শিলচৰত যদি উৰণীয়া সেতু বঙাইগাঁও কোকৰাঝাৰ পিনে যদি উৰণীয়া সেতু চেয়াৰমেন ছাৰ আপোনাৰ আজি তামোলপুৰত কেনে এটা অৱস্থা আছিল এটা সময়ত আমিও গৈছিলোঁ ফুটবল খেলিবলৈ তাত আজি তামোলপুৰৰ উন্নয়নে হওক আজি মোৰ আমাৰ যোৰহাট জিলাত যিখন যোৰহাট জিলা আহোমৰ শেষ ৰাজধানী আৰু সাংস্কৃতিক আজি নগৰী বুলি কোৱা পৰিচিত শিক্ষা নগৰী বুলি কোৱা পৰিচিত আজি যোৰহাটত এখনো উৰণীয়া সেতু নাছে আজি চাওঁতে আমি এখন উৰণীয়া সেতু উদ্বোধন হ'ল 2 নম্বৰ 3 নম্বৰ উৰণীয়া সেতু উদ্বোধন হ'বলৈ গৈ আছে 4 নম্বৰ উৰণীয়া সেতু এতিয়া নিৰ্মাণ কাৰ্য চলি আছে আৰু মোৰ মৰিনী সমষ্টিত অতি মৰমৰ মোৰ মৰিনী সমষ্টিত এখনো উৰণীয়া সেতু নথকা জেগাত এতিয়া আমি এখন উৰণীয়া সেতু পাম যি মৰিনী সমষ্টি আন্তঃ ৰাজ্যিক আৰু লগতে আমাৰ মৰিনী হয় মোককচুং হয় টুৱেনচাং হৈ পেলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আজি বাৰ্মা বৰ্ডাৰ আজি বৰ্ডাৰলৈ যায় আজি ইণ্ডিয়ান আৰ্মি আমাৰ যোৰহাটৰ পৰাই আমাৰ আন্তঃৰাষ্ট্ৰীয় সুৰক্ষা নিৰাপত্তাৰ ক্ষেত্ৰত যোৱা এই পথটোৰ ওপৰত আজি ৰৈ থাকিব লগা হৈছিলে বহুত সময় আজি আমি উৰণীয়া সেতু তাত পাবলৈ গৈ আছোঁ আজি এনেধৰণৰ যদি আমি চাব যাওঁ ব্ৰহ্মপুত্ৰ সমভূমিত আজি নদীৰ ওপৰত 3খন দলং আছে এই 3খন দলঙৰ ওপৰত আজি আমি অতিৰিক্ত আকৌ 3খন দলং পালোঁ এই 3খন দলং পৰাৰ ওপৰত আজি সংখ্যালঘু আজি অধিকৃষ্ট অঞ্চলৰ সন্মানীয় বিধায়কসকলে কৈছে সংখ্যালঘু লোকসকলৰ উন্নয়নৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰখনে গুৰুত্ব দিয়া নাই আজি পৃথিৱীয়ে দেখা পাব সকলোতকৈ দীঘল ফুলবাৰী আজি যি দলং আজি NDA চৰকাৰে আজি নিৰ্মাণ কৰিছে আজি পৃথিৱীয়ে দেখা পাব কেইদিনমান পিছত উদ্বোধন হ'ব তাত আজি 99% বুলি ক'লে ভুল নহ'ব সংখ্যালঘু লোকসকলৰ আজি বিশেষকৈ বিকাশ হ'বলৈ গৈ আছে এই দলঙৰ পৰা আজি এনেধৰণে যদি আমি চাবলৈ যাওঁ এইখন অসম আজি এইখন অসমত কোনো সপোনতো ভবা নাই যে আমি দুটা আমি পাম আমি ৰাজধানী আমি পাম আজি আছিলে হিমাচল প্ৰদেশ আজি আছিলে জম্মু কাশ্মীৰ আজি কৰ্ণাটকা মহাৰাষ্ট্ৰত আছিলে দুটা আজি হয়তো তেওঁলোকৰ তাত ৰাজধানী আমি এতিয়া অসমত আমি দ্বিতীয়টো ৰাজধানী আমি ডিব্ৰুগড়ত পাব গৈ আছোঁ আজি অসমত আজি এনেধৰণে যদি চাই ৰাজধানী হোৱাৰ লগে লগে সম্পূৰ্ণ এটা নতুন বিকাশৰ এটা ব্যৱস্থা প্ৰধানমন্ত্ৰী স্বৰ্গীয় যোজনাৰ অধীনত আজি চতুৰ্থটো যিটো বিষয় লৈ আজি 8,000 গাঁৱৰ আজি কানেক্টিভিটি নিৰ্মাণ কৰাৰ বা ব্যৱস্থা গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDA যি চৰকাৰ আজি মুখ্যমন্ত্ৰী পথ পকীকৰণে হওক মথৰি পকীকৰণে হওক পথ নৱীকৰণে হওক নগৰীয়া পথ আজি পকীপথ আঁচনি নিৰ্মাণ কৰাই হওক গুৱাহাটী উত্তৰ গুৱাহাটী দলং পলাকবাৰী শুৱালকুছি দলঙৰ পৰা আদি কৰি আজি আমি আমাৰ ঐতিহাসিক ধুধুৰালি সভাপতি ডাঙৰীয়া সব ঠিকে আছে আপোনাৰ কথা ক'বই সমষ্টিৰ দুদৰালিটো দেবেৰাৰ পৰা নকছাৰী দেবেৰাৰ পৰা জাতি দলঙলৈকে অখিল গগৈ ডাঙৰীয়া তেখেতৰ যিটো দুদৰালিটোৰ অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই দুদৰালিটো কি হৈ আছে দুদৰালিটো কি হৈছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকওঁ নাই কোৱা আপুনি যদি আপোনাৰ ওচৰত মই থিয় হ'ম আপোনাক কথা ক'বলৈ নিদিওঁ মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত কথা নক'ব মোৰ মাজত give me direction honorable chair will give direction don't give me direction কেনেকুৱা কথা কৈছে স্যাৰ মাইক ভাঙি দিম আমি তো কোনো নকওঁ স্যাৰ কি মাইক ভাঙি দিম কয় don't give me সম্পত্তি এনেকৈ নষ্ট কৰে don't give me direction who are you কি কথা হৈছে ৰূপজ্যোতি কৰ্মী
How dare you? ৰূপজ্যোতি কৰ্মী আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী How dare you come to attack me? ৰূপজ্যোতি কৰ্মী How dare you? ৰূপজ্যোতি কৰ্মী কাম টু ইয়োৰ সিট The- ৰূপজ্যোতি কৰ্মী স্যার এইবিলাক কি শব্দ আহি আছে সব এক্সপান্স কৰক স্যার মাননীয় উপাধ্যক্ষ মহোদয় তেখেতে অশালীন মাননীয় উপাধ্যক্ষ মহোদয় এইটো এক্সপেল হ'ব লাগিব উপাধ্যক্ষ মহোদয় একদম আপুনি এক্সপেল কৰি দিব লাগিব সদস্যসকলে PSO লৈ আহিব লাগিব নি হাউচৰ ভিতৰত মাৰিবলৈ খেদি আহিছে উপাধ্যক্ষ মহোদয় সদনৰ ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি স্যাৰ Stupid এইটো নহ'ব। মাৰিবলৈ মাৰিবলৈ খেদি আহিছে মাৰিবলৈ খেদি আহিছে এইটো হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে ব্যৱস্থা ল'ব লাগে লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে লিডাৰ অফ দ্য অপজিশ্যনক গৈ মাৰিম বুলি কৈছে আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া এইটো হ'বই নোৱাৰে এইটো স্যাৰ অলপ স্যাৰ আপুনি চুৱক স্যাৰ এনেকৈ খেদি হোৱাটো নিয়ম নহয় স্যাৰ সদস্যসকলে Please sit down. Please sit down. Please. ফটোৰ কথা ক'ব আহিছে ইয়াত। ৰূপজ্যোতি কৰ্মী ফটো কৰিব আহিছে please sit down. কি নহ'ব কি নহ'ব I am standing. Please sit down. স্যাৰ এনেকুৱা লেংগুৱেজ এনেকুৱা খেদা খেদি দেখা নাই স্যাৰ আগত বহক কথা ক'ব আহিছে Please sit down. কথা ক'ব আহিছে Please sit down. ৰূপজ্যোতি কৰ্মী please sit down. যিবিলাক আনপাৰ্লিয়ামেণ্টাৰী ৱৰ্ড কোৱা হৈছে সেইবিলাক সকলো এক্সপান্স কৰা হ'ব আৰু এটা কথা মনত ৰাখিব লাগে সকলো সদস্যই কোনো এগৰাকী সদস্যই কৈ থকা সময়ত এক মিনিট অখিল গগৈ ডাঙৰীয়া মই কথা কৈ আছো মই কথা কৈ আছো মই কথা কৈ আছো তোৰ ওপৰত কি একশ্যন ল'লে এই চেয়াৰৰ পৰা খেদিবলৈ কৈছো মাৰিবলৈ আহিছে এই কথা চেয়াৰৰ পৰা কৈ আছো মাৰিবলৈ আহিছে মাৰিবলৈ জ্বলাইছে মাৰিবলৈ জ্বলাইছে বোলো হয়তো বেয়া কথা মাৰিবলৈ জ্বলাইছে প্লিজ প্লিজ ৰূপজ্যোতি কৰ্মী প্লিজ ৰূপজ্যোতি কৰ্মী বিহেভ ইয়োৰছেল্ফ অধ্যক্ষ মহোদয় উপাধ্যক্ষ মহোদয় এক মিনিট নাই নাই চিৰিয়াছ মেটাৰ এনেকে এইটো মাৰিবলৈ মানুহ বিধানসভাত আহিব পাৰে নেকি ছাৰ মোৰ মাজত কি মাৰিব পাৰে নেকি উপাধ্যক্ষ মহোদয় মোৰ মাজত মোৰ কথা কোৱাৰ মাজত কি ফটো লগাব আহিছে তহঁতে কি ফটো লগাব আহিছ তহঁতে ফটোৱা নেকি ৰূপজ্যোতি কৰ্মী তহঁতে ফটোৱা প্লিজ উপাধ্যক্ষ মহোদয় ফটোৱা চালা ৰূপজ্যোতি ফটো লগাব কৰ্মী আহিছ ৰূপজ্যোতি কৰ্মী উপায় কি ৰূপজ্যোতি কৰ্মী প্লিজ sit down. তাৰ বাহিৰ কৰি দিয়ক কাৰোবাক কাৰোবাক স্যাৰ এনেকৈ স্যাৰ কেনেকৈ হ'ব স্যাৰ ছিনিয়ৰ মেম্বাৰক ক'ব দিয়ক বাজত কেলে কবি বাজত তহঁতি কেলে কবি প্লিজ বাজত তহঁতি হৈ কেলে থকা কবি নাই এইখন বিধানসভা হৈ থকা নাই ৰূপজ্যোতি কৰ্মী মই আৰু আপোনাক এড্ৰেছ কৰিব দিয়ক স্যাৰ আমি আপোনাক এনেকৈ নকৰোঁ স্যাৰ কেন্দ্ৰীয় ফালে এনেকৈ চাই নেকি স্যাৰ এই ফটোৱা এই ফটোৱা ৰূপজ্যোতি কৰ্মী ফটোৱা কথা মোৰ লগত নকবি তাৰ মুখ চবৰে আছে সেই গতিকে সকলোৱে বেয়া কথাও ক'ব পাৰে ভাল কথাও ক'ব পাৰে সেইটো ছাৰ বিশেষ অধিকাৰ নহয় কাৰোবাৰ বেয়া কথা কোৱাটো ছাৰ বাজত তহঁতি কেলে কথা কবি ৰূপজ্যোতি কৰ্মী বাজত কেলে কবি ৰূপজ্যোতি কৰ্মী বিহেভ ইয়োৰছেল্ফ নেকি আৰে আপুনি কি কৰি আছে প্লিজ আপুনি কি কৰি আছে প্লিজ ছাৰ আপুনি কি কৰি আছে ভাল কথা বেয়া কথা সকলোৱে ক'ব পাৰে সকলোৱে বেয়া কথা জানে ভাল কথাও জানে সেই গতিকে ছাৰ সদনত কি ক'ব লাগে সকলোৱে জানিব লাগে ছিনিয়ৰ মেম্বাৰে আপোনালোকে চাওক। এনেকৈ কয় নেকি ছাৰ প্লিজ ৰূপজ্যোতি কৰ্মী ৰূপজ্যোতি কৰ্মী will you listen to me or not উপাধ্যক্ষ মহোদয় এটলিষ্ট উপাধ্যক্ষ মহোদয় মই য'ত ত'ত কথা নকওঁ সদনৰ সদস্যৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকৰ প্লিজ এই দায়িত্বটো সুচাৰুৰূপে পালন কৰক থেংক ইউ ছাৰ এনেকৈ ছাৰ Please. এনেকৈ আহিব নাপায় ছাৰ খেদি আহিব ভিতৰত নিজৰ চেয়াৰ পৰা যি কৈ থাকক ছাৰ yes no one should talk his nose in other business এইটো নহয় কথাবিলাক অলপ শুনক এতিয়া আমাৰ ইয়াত চেয়াৰমেন দিয়া হৈছে চাৰিগৰাকীক স্পীকাৰ ডেপুটি স্পীকাৰ যদি নবহে চেয়াৰমেনসকলক দি থয় তেখেতসকলে লাৰ্ণিং প্ৰচেছ তেখেতসকলে বহি থকাৰ কাৰণে সেইটো সময়ত যথাযোগ্য হেৰি এক্সপিৰিয়েঞ্চ নাই আপোনালোকে সহায় কৰিব লাগে আৰু এটা কথা সদস্য কোনোবা এগৰাকী যদি সদস্যই কথা কৈ থাকে আপোনালোকে নোট কৰিব লাগে আপোনালোকক যেতিয়া টাইম পাব সেইটো সময়ত কাউণ্টাৰ দিয়ক কাজিয়াটো ক'ৰ পৰা আৰম্ভ হয় সেইটো কাৰণে হয় আৰু এনেকুৱা ধৰণৰ কথা ৰূপজ্যোতি কৰ্মী আপুনি কোনো সদস্যক তেনেকৈ চেলেঞ্জ কৰি যোৱাটো ঠিক নহয় আৰু মই এক মিনিট ছাৰ মই ৰ'ব, স্বীকাৰ এক কৰিছোঁ। মিনিট ৰ'ব ছাৰ এইটো মই এক স্বীকাৰ- মিনিট ৰ'ব আপুনি তেনেকৈ নকৰিব এইটো পৰম্পৰা নহয় সদনৰ যিটো মৰ্যাদা সেইটো আপুনি বজাই ৰাখিব আপোনালোকেও এইটো কাজিয়া কৰিবলৈ কাৰণে অহা নহয় আমি ইয়াত
এক মিনিট, নাই এক নহয়, মিনিট। ছাৰ। আমি ছাৰ আপুনি কি কৈ আছে যিজন মানুহে মাৰিবলৈ আহিছে আপুনি বুজাই আছে ছাৰ আপোনালোকে আপুনি বুজাই আছে ছাৰ আমি কথা ক'লে আপুনি এক্সপ্লেইন কৰি দিয়ে থাকোঁতে যেতিয়া প্ৰম কৰি থাকে ইৰিটেট কৰি থাকে তেতিয়ালৈকে আপোনালোকে সংসদীয় প্ৰণালী ছাৰ আপুনি আমাক কথা ক'লে এক্সপ্লেইন কৰে এক মিনিট। ছাৰ এতিয়ালৈকে মাৰিবলৈ অহা মানুহজনক আপুনি এক্সপ্লেইন কৰা নাই এক মিনিট মই তেখেতক ৱাৰ্ণিং দিছোঁ ৱাৰ্ণিং যাতে মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং প্লিজ মাৰিবলৈ অহাৰ পাছত ৱাৰ্ণিং ছাৰ তেখেতক সতৰ্ক আমাৰ কৰি লিডাৰ দিয়া- অফ দ্য অপজিশ্যনক ছাৰ কি কৈছিলে আপুনি নিজে দেখিছে তেখেতক সতৰ্ক কৰি দিয়া হৈছে মাৰিবলৈ আহিছে ছাৰ লিডাৰ অফ দ্য অপজিশ্যনক প্লিজ অখিল ডাঙৰীয়া এইটো অতিৰঞ্জিত কৰি আছে প্লিজ ছাৰ শ্ৰদ্ধাৰ ডেপুটি স্পীকাৰ ছাৰ মই সুন্দৰকৈ বক্তব্য দাঙি ধৰিছিলোঁ আৰু মোৰ বক্তব্যৰ তৃতীয় নম্বৰ আছিলে আমাৰ সাহস পক্ষৰ বিৰোধী পক্ষৰ তাৰ আগতে তিনিজনে বক্তব্য ৰাখিছিল পেন কাগজ মই কাৰোৰ মাজত ইণ্টাৰাপ্ট কৰা নাই কেলৈ এইটো ক'ব বুলি মই লিখি ৰাখিছোঁ তেনেকুৱা পইণ্টবোৰ আৰু মই পইণ্টবোৰ লিখি এজন সন্মানীয় এই পবিত্ৰ বিধানসভাৰ মৰ্যাদা ৰক্ষা কৰিবলৈ যিখিনি নিয়ম নোট কৰি ৰাখিব লাগে মাজত ইণ্টাৰাপ্ট কৰিব নালাগে বিৰোধীক সুযোগ দিব লাগে ক'বলৈ সেইখন ন্যূনতম জ্ঞান মোৰ বিধানসভাত আজি 20 বছৰে হ'ল ময়ো জানো মই নোট কৰি ৰাখিছোঁ মই মাজত ইণ্টাৰাপ্ট কাৰো কৰা নাই আৰু মই নোট কৰি ৰাখি সেইসমূহ বিষয়ে কৈছোঁ মই মাজতো ইণ্টাৰাপ্ট কৰা নাই আৰু মাজত ইণ্টাৰাপ্ট কৰিব নালাগিছিল ডেপুটি স্পীকাৰ ছাৰ মই আপোনাৰ তথা সদনৰ ওচৰত ক্ষমা বিচাৰিছোঁ মই এনেকৈ উঠি যাব নালাগিছিল কিন্তু মোৰ মাজত এনেকৈ আপুনি নেক্সট টাইম তেনেকৈ কাম আপোনাৰ যিটো নকৰিব। পৰামৰ্শ এইটো সকলো সন্মানীয় সদস্যই শুনাটো ভাল নোট কৰি ৰখাটো আপুনি ভাল পৰামৰ্শ দিছে নোট কৰি ৰাখক তেনেকৈ আমাৰ আৰু সন্মানীয় বিধায়কসকলে ক'ব লগা আছে তেনেকুৱা পচন্দ নহ'ল বা কিবা এটা গ্ৰহণযোগ্য নহয় ছাৰ হয় ছাৰ মই ক্ষমা বিচাৰিছোঁ কণ্টিনিউ কৰক হয় ছাৰ মই 2 মিনিট মই ক'ব বিচাৰিম ছাৰ আজি যদি আমি চাওঁ আজি আহোম ৰজাদিনীয়া ধুদুৰালি এই ধুদুৰালি আজি ঐতিহাসিক ধুদুৰালি